গুড আফটাৰনুন বন্ধু বান্ধৱীসকল। ভাত পানী খোৱা বোৱা হ'ল চাগে। আমাৰ খোৱা হোৱাই নাই, বনোৱা হ'ল। এই দেখিছে গাঁৱৰ ঘৰ আমাৰ। যোৱাকালি আহি সন্ধিয়া পালোঁ। এয়া দেখিছে গাঁৱৰ ঘৰ। সন্ধিয়া আহি পাই কামতে সেই ভাত পানী বনাওঁতে সেনেকৈ সময়টো গ'ল। এতিয়া ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ। দেখিছা এইটো পাকঘৰ হয়। বস্তুবোৰ ইমান চিজিলত নাই। ইয়াতে মাইকী মানুহ থাকা নহয়, ময়ে আহি থাকোঁ। মই যিহেতুকে এখন ঘৰৰ বোৱাৰী বা এখন ঘৰ মোৰে হয়, কিন্তু মই থাকিব ইয়াতে নোৱাৰোঁ। গুৱাহাটীত থকা হয় মানুহটোৰ লগত। সেইকাৰণে বস্তুবোৰ এনেকুৱা, শহুৰ দেউতাৰ বয়স হৈছে, কাম কৰিব নোৱাৰে তেনেকুৱা। বস্তুবোৰ এনেকুৱা চিজিলত সেইকাৰণে নাথাকে। এতিয়া মই আহিছোঁ, কেইদিনমান থাকিমেই, চিজিল কৰি থৈ যাম যাওঁতে। এইবোৰ দেখিছে পিৰালি বেৰেণ্ডা এইবোৰ সেউজীয়া হৈ গৈছে। মোচা মানুহ নাই। এতিয়া মই মুচিব লাগিব আৰু কাইলৈ ৰাতিপুৱাই মুচিমে। এইফালে দেখিছে শহুৰ দেউতাক ভাত দিছোঁ, বাহিৰতে খাইছে ভাত। গাঁৱৰ মানুহে সাধাৰণতে ভাত বাহিৰতেই খায়। আগৰ আমাৰ দেউতাহঁতে বাহিৰতেই খায়। ৰ'দত বহি খাই ভাল লাগে বোলে। ঠাণ্ডা দিন হ'লেতো আমিও খাওঁ। সেইফালে মোৰ খুৰী শাহুৰ আহিছে, মাতি আছে, কিবা কাম আছে চাগে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰো কৰিব। এজনী মোৰ শাহু হয়, খুৰী শাহু হয়। মোক বৰ মৰম কৰে, নিজৰ ছোৱালীৰ নিচিনা মৰম কৰে। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিব।